সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ অসমৰ এখন চৰ্চিত জিলা লখিমপুৰ জিলা। LP UP নিযুক্তি ক্ষেত্ৰত এইবাৰ LPৰ যথেষ্টখিনি পোষ্ট আছে লখিমপুৰ জিলাত। এতিয়া মই লখিমপুৰ জিলাৰ যোৱা বছৰ যি নিযুক্তি প্ৰক্ৰিয়া হৈছিলে সেই নিযুক্তি প্ৰক্ৰিয়া OBC আৰু MOBC প্ৰাৰ্থীসকলৰ কিমান পাৰ্চেণ্টেজ লাগিছিলে এটা চাকৰি পাবলৈ বা নতুন নিযুক্তি প্ৰক্ৰিয়াত তেখেতলোকৰ নাম্বাৰ কিমান হ'ব সেই সম্পৰ্কে মই আলোচনা কৰিব বিচাৰিছোঁ। আহকচোন এতিয়া আপোনালোকে চাই যাব লখিমপুৰ জিলাৰ OBC MOBC সৰ্বমুঠ পোষ্ট আছিলে 29টা। 29টাৰ পোষ্টৰ মই সকলোৰে নতুন নিযুক্তি প্ৰক্ৰিয়াত কেনেধৰণৰ পাৰ্চেণ্টেজ হ'ব সেই সম্পৰ্কে এখন তালিকা প্ৰস্তুত কৰিছে। এই তালিকাখন চাই যাব। এতিয়া তালিকাখনত আপোনালোকে চাব যে তালিকাখনে একেবাৰে 12 নম্বৰ আৰু 13 নম্বৰ প্ৰাৰ্থীজনৰ 68.6714 আছে আৰু 13 নম্বৰজনৰ 68.67125 আছে। মানে 29জন প্ৰাৰ্থীৰ ভিতৰত তেখেতলোকৰে যথেষ্টখিনি নতুন নিযুক্তি মতে তেখেতলোকৰ পাৰ্চেণ্টেজ বেছি হ'ব 12 নম্বৰ আৰু 13 নম্বৰজন। আৰু 6 নম্বৰ প্ৰাৰ্থীজন চাব আপোনালোকে 6 নম্বৰ প্ৰাৰ্থীজনে হাই ছেকেণ্ডেৰীত 75.80 পাইছিলে, টেটত 54.67 পাইছিলে। কিন্তু এতিয়া কথাটো হ'ল কি আমাৰ অসম টেটত 55 পালে পাছ, কিন্তু তেখেতে কেনেকৈনো 54ত চাকৰি পালে। তেখেতে চি টেটত 82 পালে পাছ দেখুৱাই কাৰণে সেইবাবে তেখেতে 54তে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু এই 6 নম্বৰজন প্ৰাৰ্থীৰ একেবাৰে নতুন নিযুক্তি মতে লোৱেষ্ট পাৰ্চেণ্টেজ হৈছে মানে 54.32945। এয়া হৈছে লখিমপুৰ জিলাৰ টোটেল যোৱা বছৰ নিযুক্তি হৈছিলে 29জন OBC MOBC। সেই সম্পূৰ্ণ তালিকাখন নতুন নিযুক্তি মতে কেনেধৰণৰ পাৰ্চেণ্টেজ হ'ব আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ। এতিয়া আপোনালোকে এটা কথা জানিব পাৰিব যে ইয়াৰ পৰা আপোনালোকৰ নিজা পাৰ্চেণ্টেজটো কেলকুলেশ্যন কৰিলে গম পাব যে চাকৰি এটা পাবলৈ আমাক নতুন নিযুক্তি মতে কিমান পাৰ্চেণ্টেজ প্ৰয়োজন হ'ব। এতিয়া মই সম্পূৰ্ণ তালিকাখন শেষত দি দিছোঁ, চাই ল'ব। 6 নম্বৰজন প্ৰাৰ্থী চাব আপোনালোকে একেবাৰে লোৱেষ্ট পাইছিলে, কিন্তু তেখেত আকৌ যোৱা বছৰ 6 নম্বৰ স্থানত আছিলে চাকৰি পাবলৈ। কিন্তু নতুন নিযুক্তি মতে চাবলৈ গ'লে তেখেতে চাকৰি পাবও পাৰে নাপাবও পাৰে বা 54 একেবাৰে শেষতো আহিব পাৰে। কিন্তু 12 নম্বৰ 13 নম্বৰজন একেবাৰে যথেষ্টখিনি নতুন নিযুক্তি মতে তেখেতলোকৰ পাৰ্চেণ্টেজ যথেষ্ট হৈছে 68 হৈছে। কিন্তু পুৰণা পদ্ধতিত তেখেতলোকৰ স্থান আছিলে ক'ত 12 আৰু 13ত, কিন্তু নতুন নিযুক্তিত তেখেতলোকে 1 আৰু 2লৈ গতি কৰিব। ধন্যবাদ।